গাইজ ৱেলকাম টু আনাদাৰ ব্লগ। আজি আমি আছো যিটো 3000 কিলোমিটাৰ মিছনত আমাৰ শ্ৰেয়াস দাহঁত আহিছে। বৰ্তমান লখিমপুৰত আছে আৰু আপোনালোকে চাব পাৰিছে সি তাত ওপৰত আপোনাৰ ৰুম লৈছে তেওঁলোকে তাত। এতিয়া তেওঁলোকে ফ্ৰেছ হৈ আছে আৰু তলত অতি সোনকালে আমাক লগ ধৰিব, আমি লগ ধৰিম মানে, তেওঁলোকে আমাক নধৰে চৰি। আৰু মোৰ লগত আছে বিআৰ ব্লগছ ফ্ৰম লখিমপুৰ। আপোনালোকে এই চেনেলটো চাব, সকলোৱে ছাপোৰ্ট কৰিব, কাৰণ আপোনালোকে সহায় কৰিলেহে আমি আগবাঢ়ি যাব পাৰিম। ত' মোকো চাব, তেওঁকো চাব। মনজিত ব্লগছ, মটৰ ব্লগাৰ ফ্ৰম লালুক, আল্টিমেট পুৰা হিন্দীত ব্লগ দিয়ে, পুৰা জুই লগাই দিব আপোনালোকে। এওঁলোকে চাব পাৰে তেওঁৰ বাইকখন। বেছি একো কৰিব নালাগে, জাষ্ট ছাবস্ক্ৰাইবটো কৰি থ'ব লাগিব। লগত ঘণ্টাখন দবাব কিন্তু নাপাহৰিব। আৰু মষ্ট ইম্পৰ্টেণ্ট আপোনালোকৰ মৰম মানে ছাবস্ক্ৰাইব এণ্ড লাইক এণ্ড শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব আমাৰ কেনেকুৱা হৈ আছে ভিডিঅ'বোৰ। তো প্লিজ ছাবস্ক্ৰাইব কৰিব গাইজ। আপোনালোকে কমেণ্টটো কৰিলে আমি গম পাম আপোনালোকে কেনেকুৱা পাইছে। মোৰ চেনেলটো আছে পূৰ্বাঞ্চল ব্লগ, আৰু যিমান পাৰে সকলোৱে ভিডিঅ' চাব আৰু আপোনালোকে মৰম দিব। চাব পৰা বাইক ছেট আপ কৰি আছে। মনটো ভাল লাগিছে মনটো বহুত ভাল লাগিছে মোৰ আজি। মনটো ভাল কেনেকে লাগিছে, মনটো ভাল লাগিছে, মাস্কখন নকৰা। মনটো ভাল লাগিছে। আচ্ছা, তাৰপৰা তোৰ আৰু এইফালে বাইক কিখন চাব পাৰে। এইখন হ'ল নয়নৰ বাইক, ট্ৰেভেলাৰ নয়ন। দেন এইখন আৰু এজন ৰাইডাৰৰ বাইক ক্লাছিক 350। আৰু এইখন হ'ল মষ্ট স্পেচিয়েল মানে চিৰাজৰ বাইকখন এডভেঞ্চাৰ 390। পুৰা ফালি আহিছে। আৰু এইফালে আহিছে এইখন হ'ল ৰাজেন্দ্ৰৰ বাইক ফ্ৰম বঙাইগাঁও। এইটো কি আছিলে বাইক? তাৰপিছতে এইখন হ'ল মেক্স থৰ্টেল ৰিফান বাইক, এইখন চাব পাৰে। আৰু এইবিলাক আমাৰ কম দামী বাইক। এইখন পূৰ্বাঞ্চল ব্লাইক, এইখন হ'ল নিকটাৰ বাইক। আৰু এইখন হ'ল আমাৰ মনজিত ভাইৰ বাইক। মনজিত ভাই পুৰা লাগি গৈছে ৰখা। আৰু ভাইহঁতো আহিছে সিহঁতক লগ কৰিবলৈ। কেনেকুৱা ফিলিং মানে? ভাল লাগিছে আৰু লগ পাম বুলি। আৰু আমি আহি দাদাহঁতৰ ৰুমত উপস্থিত হৈছোঁ। আৰু চেঞ্চুৰী গ্ৰেণ্ড হোটেলৰ ভিতৰত আছে। দাদাহঁতৰ খবৰ ল'বলৈ আহিলোঁ। ট্ৰেভেলাৰ নয়ন দাদা পুৰা হিলা-হিলি কৰি আহিছে, একদম তেজপুৰৰ পৰা হিলাই দিছে একেবাৰে লখিমপুৰ। দাদা কিবা ক'ব ইয়াৰলৈকে ফিলিংছ? বৰ্তমানতো আমি ৰাতিয়ে আহিলোঁ, ত' ইমান এটা এক্সপ্ল'ৰ কৰিব নোৱাৰিলোঁ, কিন্তু যোৱা তেজপুৰত আমি ছাবস্ক্ৰাইবাৰবোৰৰ বহুত ছাপোৰ্ট পাইছিলোঁ। আৰু সঁচাকৈ এখেতসকলৰো বহুত ছাপোৰ্ট পাই আছোঁ এতিয়ালৈকে, কাৰণ হোটেল গোটেই এখেতসকলে ঠিক কৰি দিছে। আৰু নেক্সট এতিয়া ভিডিঅ' বনাবলৈ যেতিয়া যাম, এখেতসকলে আমাক ধুনীয়াকৈ বিন্দাছভাৱে লৈ যাব মই জানো। আৰু পাব আপোনালোকে এটা পুৰা হিলা-হুলি টাবত তোৰ ভিডিঅ' পাব এটা। ঠিক আছে দাদা। এয়া আমাৰ দাদাৰ নামটো কি আছিল? ৰাজীৱ দাদাৰ লগত এয়া ৰাজীৱ ভাই কি ক'ব লখিমপুৰৰ বিষয়ে? কালি ৰাতি অলপ ঘূৰিলোঁ লখিমপুৰ, ভাল লাগে, ধুনীয়া, একদম ধুনীয়া জেগা। দাদাই ক্লাছিক 350খন চলাই আহিছে ন? ক্লাছিক 500। 500খন। আচ্ছা, আজি ওলাই যাব দাদাহঁতে। চাই থাকক আপোনালোকে ভিডিঅ'টো শেষ কৰিলে তেতিয়া গম পাব। ৰাজদাৰ লগত আছোঁ। ৰাজদাৰ এডিটিঙত ব্যস্ত হ'লেও মানে মই অসুবিধা কৰিছোঁ। ৰাজদাৰ লোৱাৰ আছামটো বঙাইগাঁও। ৰাজদাৰ বাইকখন যেনেকৈ ৰাজদাৰ লাইকে থৰ মানে ভাল লাগিলে। ৰাজদাৰ বাইকখন চাই আহিলোঁ, ফটো চটো ল'লোঁ। বেয়া নাপাওঁ ভালে পাম, কিয় বেয়া পাম। আৰু লোৱাৰ আছামটো আপাৰ আছামলৈকে এতিয়ালৈকে কিবা ফিলিং ধুনীয়া লাগিছে। লোৱাৰ আছামৰ পৰা আপাৰৰ তেজপুৰ চালোঁ, তেজপুৰ ভাল লাগিছে। নৰ্থ লখিমপুৰ ভাল লাগিছে। আজি যোৱাকালি ৰাতি অকণমান ওলাইছিলোঁ, আজি আকৌ ভাইটিহঁতৰ লগত ওলাই যাম। ত' বিৰাটেই ধুনীয়া লাগিছে। ভাইটিহঁতৰ যিটো হেল্প কৰিছে যোৱাকালি ৰাতিৰ পৰা, সেই ভাইটি আহি আৰু এজন ভাইটি আহি যোৱাকালি ৰুম বুক কৰি দিছে, আকৌ আগবাঢ়ি গৈছে আমাক আনিবৰ কাৰণে। ত' তাৰ কাৰণে বহুত থেংকছ। ত' বিৰাটেই ভাল লাগিছে আহি। ঠিক আছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ৰাজু দাহঁতে ক'ত যায় কি কৰে তেতিয়া গম পাব। চবেই গাইছ ৰেডি হৈ গ'ল। এতিয়া আমি ওলাই যাম তেখেতলোকৰ লগত। চাই থাকক দাদা, কোনফালে ওলাই যাম? এতিয়া আমি যাম পাছিঘাট। আপোনালোকে চাই থাকক। তেওঁলোকে যিমান দূৰলৈকে পাৰোঁ আমি তেওঁলোকক লগত যাম। চাই থাকক।
সেয়া দাদা ৰেডি হৈ গ'ল একদম দাদা পুৰা ৰেডি ফালাবালি ৰেডি লক্ষীমত অলপ কষ্ট হ'ল চাগে হয়তো আমাক কোৱা নাই। হোটেলত কষ্ট হ'ল অলপ হয় বাইদেউকালে ঠিকে আছে হয় এতিয়া আমি ওলাই যাম দাদাহঁতৰ লগত যিমান দূৰ পাৰোঁ দাদাহঁতক চাথ দিম মানে দাদাই কিবা ক'ব বোলে একেলগে যাওঁ ভাল লাগিছে আৰু থেংক ইউ ছ' মাছ বহুত মৰম দিছা এনেকৈ মৰম দি থাকা ভাল পাই থাকা আপোনালোকে যদি এটা ভিডিঅ' চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট আদি ইত্যাদি কৰি দিব পুৰা ফালাবালি কৰি দিব আৰু মই এটা কথাই কওঁ দাদাহঁতে বহুত কষ্ট কৰি আছে আপোনালোকৰ আৰু মৰম দিব মানে দাদাহঁতক মানে নিজে চকুৰে চাইছোঁ এতিয়া মানে বহুত কষ্ট কৰি আছে থেংক ইউ থেংক ইউ I'm holding on for you to come around. I've waited for so long, I've run aground. I feel I'm burning up inside. Oh, hear me crying. I feel like everyone's alive, and I am dying. Cause you are all I need. The reason I breathe. আহি তেওঁলোকক লখিমপুৰ ধেমাজি বৰ্ডাৰলৈকে আহি পালোঁ কিন্তু তাৰপিছত আমি তেওঁলোকক ফ'ল' কৰিব নোৱাৰিলোঁ বিকজ আমাৰ বাইকৰ CC ইজ ছ' উইক সেইটো কাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু তেওঁলোকক আমি বাই বাই কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ঘণ্টা বটনটো দবাই দিব থেংক ইউ ছ' মাছ